এই বেঙা এইটোত গৰম পানী দিলি দি এনেকে মানে ভাপটো যে এতিয়া জনাই হৈ গ'ল চব আগৰ পৰাই জানো ষ্টিম বুলি ক'লে আমি আৰ্টছ নে চায়েন্স আমাৰ দিনত আকৌ সেইটোহে আছিল এই ভাপটো মানে আমি যে গেছত যে কেটলিটো বহাই দিলে যে ভাপ সেইটো আমি সৰুৰ পৰাই খাই পাইছো লগাওকচোন কেনেকে লগাওক চাওঁ দে ধৰ ছাৰ কথা এটা পাতিব লগা আছিল চাওক কথা পাতিবলৈতো আপোনালোকক ডিউটি মই আশা নাই কথাটো আপোনালোকে এক্সট্ৰাকে পাতিব পাৰিব এতিয়া ডিউটি সময়ততো ডিউটি কৰিব লাগিব ন তেল ফাটিছে তোৰ লাগে তেল ফাটা নাই তেলৰ দাম বাঢ়িছে সেইটো মই ব্যৱস্থা কৰি আছো চা মিনিষ্টাৰ ভূত ইয়াৰ গাৰ পৰা ওলোৱাই নাই দিওঁৱে নেকি ছাৰ সোমোৱাই দিছিল নহয় পাওক মজাটো হেৰি কথা এটা সুধো বুলি ভাবিছো সোধক ছাৰ মানে নতুনকে যে অৰ্ডাৰ আহিব এডিশ্যনেল অ'চিৰ মন আছে নেকি আপোনাৰ নাই সেইবিলাকত যোগ্যতাও লাগিব দিয়কচোন এৰা আপোনাতকৈ আৰু যোগ্য কোনোবা হ'ব পাৰে নেকি কিয়নো তেনেকে ঠাট্টা কৰিছে মই চিৰিয়াছলি সুধিছো বাৰু ইনচাল্ট কেতিয়া কৰিলো আপুনিহে ভাবি লৈছে মানে আপুনি জানে আপোনাৰ যোগ্যতা নাই পাইছো বাৰু সেইখিনি মই মোৰ মাজত ছাৰ এডিশ্যনেল অ'চিটো যদি মোক নিদিয়ে মই আৰু চেজ হৈ যাম কিন্তু আগতে অৰ্ডাৰটো ওলাই লওকচোন নাই কথাটোত আপোনাৰ ইমান জোৰ নাই মই কৈছো নে নাই আপোনাক আগতে অৰ্ডাৰটো আহি লওক গুড মৰ্ণিং এভৰিবডি গুড মৰ্ণিং গুড মৰ্ণিং মেম বচোন এইটো বাৰু মোৰ ল'বলৈ দিছে নেকি বাৰু দিয়া কি আনিছে কিয় লাগে নহয় টিফিন হলে আমি দুটাও গলোহেঁতেন এই মই কিয় যাম নহয় ময়ে গলোহেঁতেন উল্লুকা পাঠা পাঠা ছাগলী নহয় ফেঁচা ছাগলী ফেঁচা ছাগলী মেম খটনিয়াৰ লগ এইটো থেংক ইউ ছ' মাছ কি হ'ল হে এনেকে সাবতি আছে যে ছাৰ ফটকে ইম'চনেল হৈ গ'লো ছাৰ কিয় বা আপুনি আজি ফাৰ্ষ্ট টাইম মোক এনেকে গিফ্ট দিছে থেংক ইউ ছ' মাছ মেম কোনেনো আপোনাক গিফ্ট দিলে মেডামে একো গিফ্ট দিয়া নাই মই আপোনাক এইটো গোটেই ষ্টাফৰ কাৰণে আনিছো মই এটা গিফ্ট আনিছে তাকো গোটেই ষ্টাফৰ কাৰণে তেতিয়া গিফ্ট নহয় এইটো ষ্টিমাৰ হয় এই কৰোণা কালত ষ্টিম লোৱাটো ভাল ইয়া কেনেকে লয়নো মেম মুখেৰে খা কৰিব লাগিব নাকেৰে সোমাব লাগিব ষ্টিমটো ভিতৰলৈ যাব একো দেখোন ফিল অহা নাই এডালত একো নাই ষ্টিম ভৰাব লাগিব তাৰ পাছতে ভিতৰলৈ যাব ষ্টিমখিনি এই সুদা মেচিনটো লৈ আহিছে দিয়ক পইচা দিয়ক ষ্টিমটো লৈ আহ ষ্টিম কিনি আনে